আজিৰ শিশু ভৱিষ্যতৰ একোজন সুনাগৰিক। এই বাক্যশাৰীৰ শুদ্ধ ৰূপত প্ৰয়োগ কৰিবৰ কাৰণে এখন বিদ্যালয়ৰ সহায় অতিশয় প্ৰয়োজনীয়। তাৰ উপৰিও তেওঁলোকৰ অভিভাৱকসকল লগতে বিদ্যালয় এখনৰ পৰিচালনাৰ ক্ষেত্ৰত থকা শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা অতিশয় গুৰুত্বপূৰ্ণ। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে চলি থকা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ন শিক্ষাৰ্থীসকলে নতুন সুবিধা লাভ কৰে। বিশেষকৈ চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীসকলৰ কাৰণে সকলো ধৰণৰ সা সুবিধা আগবঢ়োৱা হয়। বিনামূলীয়া নামভৰ্তি, তাৰ উপৰি তেওঁলোকৰ ইউনিফৰ্ম, কিতাপ আদি চৰকাৰৰ তৰফৰ পৰাই যোগান ধৰা হয়। আমাৰ বিদ্যালয়খনো হৈছে এখন চৰকাৰী খণ্ডৰ বিদ্যালয়, বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। প্ৰায় ৭৭ বছৰ গৰকা এই বিদ্যালয়খনত এপ্ৰিল মাহৰ ৩ তাৰিখে বাছনি পৰীক্ষা তথা ৬ষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ কাৰণে এক পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এই পৰীক্ষা দিবৰ কাৰণে অভিভাৱকসকলৰ ভিৰ লগতে শিক্ষাৰ্থীসকলৰ উৎসাহ দেখি আমি শিক্ষক কৰ্মচাৰী প্ৰতিজনেই অভিভূত হৈ পৰিছিলোঁ। সঁচাকৈ তেওঁলোক দেশৰ সুনাগৰিক হোৱাৰ পথত আগুৱাই আহিছে। চৰকাৰী খণ্ডত এনেধৰণৰ আত্মসন্তুষ্টিয়ে সকলোৰে মুখত হাঁহি বিৰিঙায়। আশা ৰাখিছোঁ এইদৰেই চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত অভিভাৱকসকলৰ উৎসাহত ন শিকাৰুৱে শিকাৰ সুযোগ লাভ কৰে। প্ৰতিজন অভিভাৱক আৰু শিক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছোঁ।